হাই বন্ধুসকল নমস্কাৰ। আজি আমি আমাৰ পুখুৰী চাফা কৰিব আহিছোঁ। ইয়াৰ পুখুৰীত বহুত মাছ আছে, গতিকে মাছটো উলিয়াবৰ কাৰণে আৰু দুদিনমানৰ পাছত উলিওৱা হ'ব মাঘৰ বিহুত। গতিকে আজি পুখুৰীটো চাফাৰ বাবে আমি আহিছোঁ। গতিকে আমাৰ লগত আছে বহুত বন্ধু আছে, গতিকে আপোনালোকে পুখুৰীটো কেনেকৈ চাফা কৰোঁ আপোনালোকে চাওক। ইয়াত পিটো ঢেৰ আছে, গোটেই পুখুৰীত পিতে মানে পূৰা ভৰি আছে। গতিকে আজি আমি পুখুৰীটো চাফা কৰিম। আপোনালোকক দেখাই দিছোঁ আমাৰ বন্ধুসকল কোনে কোনে ইয়াত পিট চাফা কৰি আছে। এয়া চাওক আপোনালোকে, ৰাইজে পিট তুলি আছে, দেখিছেনে? এজন ওপৰত আছে, দেখিছেনে? ঠাণ্ডা লাগিছে বোলে। হয় এইজন চাওক, ঠাণ্ডা লাগিছে বোলে তেওঁ, সেইকাৰণে অকণমান ৰ'দ লৈছে। ইয়াত দেখিছে আপোনালোকে গোটেই পুখুৰীটোত পূৰা পিতে ঠাই খাইছে। পিট যিমান আছে মাছো সিমান আছে। পিট চাফা কৰাৰ পাছত ইয়াত মাছ ঢেৰ পোৱা যাব, তেতিয়া মাৰিবৰ কাৰণে সুবিধা হ'ব। আপোনালোকে চাওক, এইফালে এইজনে এইফালে চাই আছে, দেখিছেনে? এইজন অকলে অকলে তুলি আছে। পানী ঠাণ্ডা নোহোৱা নহয়, পানী তৰফ ফালে বোলে গৰম কৰি ৰাখিছে। এইফালে দুজনে চাফা কৰি আছে। এতিয়া মই সুধিম পানী কিমান ঠাণ্ডা নে তলৰ ফালৰ পৰা গৰম কৰি ৰাখিছে। গতিকে বন্ধুহঁত এফালে এফালে অকণমান চাওক, এইফালে পানী কিমান ঠাণ্ডা। পুখুৰীটো কিয় চাফা কৰা হৈছে? অঁ মাওঁতে তেতিয়া সুবিধা হ'ব তাৰমানে। তেতিয়া ময়ো লাহে লাহে নামো আনে। অঁ পিট চাফা কৰিব লাগিব, মাছ তেতিয়াহে খাব পাম। আৰু দ কিমান আছে পুখুৰীটো? দ কিমান আছে? তল যাবনে মানুহ? অঁ তুমি এবাৰ যোৱাচোন, যোৱা এপাক চাই আহা সাঁতুৰি। যোৱা কিমান দ এবাৰ চাই আহা। পানী কিমান দ জোখা এবাৰ। আপোনালোকে চাওক, এই পুখুৰীটোত আমি এনেকুৱা পানী ভৰাৰ দিনত বহুত গা ধুলোঁ, বহুত এনজয় কৰিলোঁ। কলৰ ভূ লৈ লৈ বহুত গা ধুলোঁ। আমি এই পুখুৰীটোতে সাঁতুৰিব শিকিছিলোঁ। মাজলৈ দ আছে মানে। এবাৰ মই যাম, আপোনালোকে চাওক, এবাৰ মই যাম। তুমি ধৰা মই পিট আনিম। বামতে পিছল খাইছোঁ যে কাপোৰ চাপোৰ খুলি ৰেডি হৈ গ'ল। কিমান ঠাণ্ডা চাব লাগিব, বহুত ঠাণ্ডা বোলে। আকৌ শুনিব পাইছোঁ তলৰ ফালৰ পৰা বোলে পানী গৰম কৰি ৰাখিছে। পানী বহুত কমে। ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা। তেখেতে অকলে কাফি এইখিনি পিট তোলাত। আৰু এফালে বাকী বন্ধুসকল লাগি আছে।
সুন্দৰ টানি আছে সুন্দৰ এটা ভিউ পিত টানি থকা এটা সুন্দৰ ভিউ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কৈছে স্মাৰ্ট ডিটো চেনেলটো সকলোৱে সাবস্ক্ৰাইব কৰক ভিডিঅ'বোৰ লাইক কৰক আৰু শ্বেয়াৰ কৰক কিবা যদি কমেণ্ট কৰিবলগীয়া থাকে তলত কমেণ্ট কৰে যেন সকলোৱে কোৱা স্মাৰ্ট ডিটো চেনেলটো সাবস্ক্ৰাইব কৰে যেন মইতো ছাবস্ক্ৰাইব কৰাই হৈ আছে আমাৰ এজন নতুন প্লেয়াৰ নামি গ'ল ফিল্ডত ভয় লাগে राम राम सत्य আচ্ছা ৰাক্সা পানী পৰি এইফালে চিমলা যাব পাৰে চিমলা যোৱা ৰাস্তা হ'লে এদিকে যায় এইটো মানে সৰু সুৰা এটা পথ হয় বেছি উন্নত নহয় এইটো 3টা 5